এই টেঙা গছজোপা কোনে কোনে চিনি পায় বাৰু জনাবচোন আপোনালোকে। এইফালে দেখিছে টেঙাটো এইটো ধৰণৰ হয় আৰু এইফালেও আছে, ইয়াত দেখিছে। আৰু এই টেঙা গছজোপা বৰ বেছি ডাঙৰো নহয়, ইমানটোৱে হয় মানে। আৰু এই কাষত থকা এজোপা জামুক হয়। এই টেঙাটো মানে কেৰেলাত খুবেই বহুত বেছি ব্যৱহাৰ হয়। মই আগত আৰু এটা ভিডিঅ'ত কৈছিলোঁ, এই টেঙাটো সিহঁতি মানে আচাৰ খাই খুব বেছি ভাল পায়। আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ আজি, আপোনালোকে বকুল গছ কিমান ডাঙৰ দেখি পাইছে বাৰু। চ' আপোনালোকক মই বকুল গছ এজোপা ডাঙৰ বকুল গছ এজোপা দেখুৱাম, হয়তো আপোনালোকেও বিশ্বাস নকৰিব যে এইজোপা বকুল গছ হয় বুলি। এইফালে দেখিছে মোৰ প্ৰায় ভিডিঅ'ত ওলাই থাকে, এইজোপা এজোপা বকুল গছ হয়। হয়তো আপুনি বিশ্বাস নকৰিব, ইয়াৰ মই গুটি দেখুৱাই দিম আপোনালোকক, ৰ'ব। এইবোৰ দেখিছে বকুল গছৰ গুটি, এয়া জীৱনত প্ৰথমবাৰ মানে এনেকুৱা ইমান ডাঙৰ বকুল গছ দেখিছোঁ। আৰু আপোনালোকক দেখুৱালোঁ। আপোনালোকে যদি দেখিছে ইমান ডাঙৰ বকুল গছ, চ' আপোনালোকে নিশ্চয় তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনাৰো লাজ আছে নেকি। যদিহে আপোনাৰো লাজ আছে, চ' তেতিয়াহ'লে আজিৰ পৰা আপোনালোকে লাজ বাদ দিয়ক, কিয়নো লাজে মানুহক সদায় পিছলৈ ঠেলি থাকে। আৰু আপুনি যেতিয়ালৈকে লাজ অনুভৱ কৰি থাকিব, চ' আপোনালোকে কেতিয়াও জীৱনত সফলতা লাভ কৰিব নোৱাৰে। কিয় ক'লোঁ সেইষাৰ কথা, আমি সাধাৰণ গাঁৱতে সৰু সৰু মিটিং পাতে, তাতে আমি দুষাৰ কথা ক'ব নোৱাৰোঁ। কিন্তু যেতিয়া মানুহখিনি গুচি যাব, তাৰপিছত আমি ডাঙৰ ডাঙৰ কথা পাতোঁ। কিন্তু আমি সৰু ষ্টেজ এটাৰ ওপৰত উঠি আমি কথা ক'ব নোৱাৰোঁ বা গান গাব নোৱাৰোঁ বা ভালকৈ ডান্স কৰিব নোৱাৰোঁ। কিয়? আমাৰ লাজ লাগে। আৰু আমাৰ লাজ থকাৰ কাৰণে আমি আগবাঢ়ি যাব পৰা নাই। বাৰু লাজৰ কথা বাদ দিওঁ, এতিয়া মোৰ ভোক লাগিছে, মানে 8টা বজিলে কামতে যাব হ'ব। পাকঘৰত কি কি বনাইছে চাওঁ, আৰু আপোনালোকো অকণমান দেখাবলৈ চেষ্টা কৰোঁ কি কি বনাইছে। এইফালে ডাইনিং টেবুলখন, এয়া আছে ঠাণ্ডা ভাত আছে, এইখন ভাজি, আৰু এইফালে দালি, এইফালে যোৱাকালি আমৰ আচাৰ এটা আনিছিলে, আৰু এইফালে আমাৰ কালি কি কি বজাৰ কৰিছে। এয়া হৈছে বিলাহী, ধনিয়া, জলকীয়া, এইফালে চজিনা ইয়াত 12 মাহে পায় বাৰু, বেঙেনা, কুন্দুলি, এই আমকেইটা চাটনি খাবলৈ ভাল হ'ব। এইফালে আছে গাজৰ, তিয়ঁহ, কেৰেলা, বন্ধাকবি, ফুলকবি, মাছ ইমানেই। আৰু ফ্ৰিজত কি কি আছে চাওঁ। ফ্ৰিজত এয়াই মটলা, বুটলা ইমানেই। ত' ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। মই প্ৰায় এই জেগাডোখৰতে মই ভিডিঅ' শ্বুট কৰোঁ, মানে প্ৰতিটো ভিডিঅ' মোৰ এই ঠাইডোখৰৰ পৰাই মানে আৰম্ভ কৰিছিলোঁ। আৰু এই ঠাইডোখৰত মানে গোটেই গছ গছনিৰ কাৰণে কাটি দিলোঁ, আৰু সেই ঠাইডোখৰ আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। চাওকচোন, গোটেই জাবৰকাল গোটাই থৈ দিছে। ইয়াতে গছ গছনি কাৰণে বহুত আছিলে মানে, এই গছ গছনি কটাৰ কাৰণে ইয়াত একদম বহুত মুকলি লাগিছে মানে। আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। যদিহে ভিডিঅ'টো ভাল পালে, ত' তেনেহ'লে প্লিজ লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ভিডিঅ'টো চাই বেয়া পাইছে তেনেহ'লে ডিছলাইক মাৰিব। গতিকে আজি ভিডিঅ'টো ইমানেই।